হেল্ল' দোস্ত, ৱেলকাম মাই নিউ চেনেল NKB। বন্ধুসকল, এইখন পৃথিৱীত নিজৰ মাৰ লগত অন্য কাৰোৰেই তুলনা নাই, কাৰণ সেই মাৰ কোলেই হৈছে পৃথিৱীৰ সকলোতকৈ নিৰাপদ। আৰু বিপদৰ সময়ত মায়ে নিজৰ সন্তানক ৰক্ষা কৰাৰ বাবে নিজৰ জীৱন দিবলৈও অলপো কুণ্ঠাবোধ নকৰে। আৰু মায়ে নিজৰ সন্তানক ৰক্ষা কৰাৰ বাবে নিজৰ জীৱন বিলীন কৰি দিয়ে। আমাৰ NKB চেনেলৰ আজিৰ এই ভিডিঅ'ত আমি আপোনালোকক দেখুৱাবলৈ ওলাইছোঁ এই বিশ্বব্ৰহ্মাণ্ডত ঘটা এনে কিছু মাৰ নিজৰ সন্তানক ৰক্ষা কৰাৰ এক কৰুণ ঘটনা, যি দেখিলে আপুনি আপোনাৰ চকু পানী অলপো ধৰি ৰাখিব নোৱাৰিব। ভিডিঅ'টো চোৱাৰ আগতে আপুনি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকন প্ৰেছ কৰক, যাতে এনে নতুন নতুন ভিডিঅ'ৰ ন'টিফিকেশ্যন সকলোতকৈ আগত আপুনি গম পাই যায়। এহাল ৰাজহাঁহে সিহঁতৰ পোৱালিবোৰক লৈ পাৰ্কৰ এই স্থানত ঘূৰি আছে। সেই স্থানতেও দুটি জিৰাফো আছে। আপুনি ভাবিলে যে জিৰাফ দুটিয়ে যদি তাইৰ পোৱালি কিবা ক্ষতি কৰে, সেই ভাবি হাঁহজনীয়ে একো নাভাবি প্ৰকাণ্ড ডাঙৰ জিৰাফটোক এনেদৰে খুটিয়াবলৈ ধৰিছে। চাওক বন্ধুসকল, কেনেকৈ ইমান ডাঙৰ জন্তুটোক এই সৰু ৰাজহাঁহজনীয়ে কেনেদৰে খুটিয়াবলৈ ধৰিছে। বন্ধুসকল, জিৰাফকেইটা ইয়াৰ পৰা নোযোৱা পৰ্যন্ত কেনেকৈ এই ৰাজহাঁহজনীয়ে জিৰাফৰ পাছফালে দৌৰাই দৌৰাই খুটিয়াবলৈ ধৰিছে। ৰেকৰ্ড কৰা হৈছিল ছাউথ আফ্ৰিকাৰ অৰণ্যৰ মাজেৰে যোৱা এটি ৰাস্তাত। ভিডিঅ'টোত দেখা গৈছে যে অৰণ্যৰ ভিতৰৰ পৰা এটা মহৰ পোৱালি ৰাস্তালৈ ওলাই আহি তাৰ মাকক কেনেদৰে বিচাৰি আছে। সময়ৰ পিছতেই এই মহৰ পোৱালিটোক চিকাৰ কৰিবলৈ সেই স্থানত এটা প্ৰকাণ্ড বাঘ আহি উপস্থিত হয়। মহৰ পোৱালিটোক চিকাৰৰ বাবে বাঘটোৱে প্ৰস্তুতি লওঁতেই মা মহটি সেই স্থানত পোৱালিটোক বিচাৰি উপস্থিত হয় আৰু এনেকৈও নিজৰ সন্তানক ৰক্ষা কৰাৰ বাবে যুদ্ধত নামি আহে আৰু বাঘটোৱে মহটোক দেখিয়েই লগে লগে পলায়। গতিকে চাওক বন্ধুসকল, এই বাঘটোক এই মহজনীয়ে কেনেকৈ লৌৰাবলৈ বাধ্য কৰাইছে। এই চৰাইজনীয়ে তাইৰ পোৱালিবোৰক আহাৰৰ বাবে এক মুকলি ঠাইলৈ ওলাই লৈ যায় আৰু সেই সময়তেই এটা বাজ পাখীৰ নজৰত পৰে সেই পোৱালিবোৰ, আৰু লগে লগেই বাজ পাখীজনীয়ে চৰাই পোৱালিবোৰক ধৰিবলৈ অহাত মা চৰাইজনীয়ে বাজ পাখীৰ ওপৰত জঁপিয়াই পৰি খুটিয়াবলৈ ধৰে। আচলতে নিজৰ সন্তানৰ ওপৰত কোনো ধৰণৰ আক্ৰমণ হ'লে মাসকলে এনেদৰেই অসীম শক্তিৰ প্ৰয়োগ কৰিবলৈ বাধ্য হয়। (2017) চনৰ আগষ্ট মাহত চীনৰ মিছন চহৰত এই ভিডিঅ'টি ৰেকৰ্ড কৰা হৈছিল। এই ভিডিঅ'টোত দেখা যায় যে এই অঞ্চলত প্ৰবল বৰষুণৰ ফলত ৰাস্তা ঘাট সকলো বুৰ হৈ বানপানীৰ সৃষ্টি হৈছিল। সকলোৱে নিজৰ নিজৰ জীৱন বচাবলৈ গৈ ওপৰলৈ উঠি গৈছিল, কিন্তু এই কুকুৰটোৱে এই বুৰ যোৱা ৰাস্তাটো জাপ দিয়ে আৰু কোনোৱেই বুজিব পৰা নাছিল যে এই কুকুৰটো সাঁতুৰি সাঁতুৰি ক'লৈ যায়। প্ৰত্যেকেই বেলেগ বেলেগ ধৰণে ভাবিবলৈ ধৰিলে, কিন্তু হঠাৎ কৰি কুকুৰটোৱে সকলোৰে চকুত চকু পানী ওলাবলৈ বাধ্য কৰি দিয়ে। ইতিমধ্যে সকলোৱে বুজি পাইছিল যে কুকুৰটোৱে নিজৰ প্ৰাণৰ মায়া ত্যাগ কৰি এই পানীত জাপ মাৰি তাইৰ নিজৰ পোৱালিৰ কাৰণে অতি কষ্টৰ ফলত মা কুকুৰজনীয়ে তাইৰ পোৱালিক প্ৰাণ বচাবলৈ সক্ষম হ'ল। বন্ধুসকল, ইয়াকেই কয় মাৰ সন্তানৰ প্ৰতি থকা মমতা। 2019 চনত ৰেকৰ্ড হোৱা চীনৰ এই ভিডিঅ'টোত দেখা যায় যে এখন ট্ৰেক্টৰ পথাৰত হাল বোৱাৰ সময়ত হঠাৎ কৰি ট্ৰেক্টৰটোৰ সন্মুখত এজনী চৰাই থিয় হৈ আছে। চৰাইজনীৰ অংগী ভংগী দেখি ভালকৈ বুজিব পৰা গৈছিল যে চৰাইজনীয়ে অতি বিনম্ৰতাৰে অনুৰোধ কৰিছিল যে তাইৰ কণীৰ ওপৰেৰে যেন ট্ৰেক্টৰ নচলায়। আচলতে ট্ৰেক্টৰৰ পিছফালে এটি ট্ৰলি এডজাষ্ট কৰা আছিল। ট্ৰেক্টৰটো অলপ আগুৱালেই তলৰ চকাত চৰাইজনীৰ কণীবোৰ চেপা গ'লহেঁতেন। সেইকাৰণে চৰাইজনীয়ে অতি বিনম্ৰভাৱে ড্ৰাইভাৰজনক নিজৰ কণীবোৰ ৰক্ষাৰ বাবে অনুৰোধ কৰিছে। ইয়াত চৰাইজনীয়ে নিজৰ মৃত্যু নিশ্চিত জানিও ট্ৰেক্টৰ অহা দেখিও কণীবোৰ ৰক্ষাৰ কাৰণে কণীবোৰৰ ওপৰত বহি থাকে, কিন্তু ট্ৰেক্টৰৰ ড্ৰাইভাৰজনে বুজিব পাৰিছিল যে সেই ভাবি চৰাইজনীয়ে কোনো আঘাত নোপোৱাকৈ ফ্লাৰ্নিং ইকুইপমেণ্ট ওপৰলৈ উঠিয়াই চৰাইজনী পাৰ হৈ যায়। আচলতে মাৰ মমতাৰ এটি অন্যতম বহিঃপ্ৰকাশ ঘটিছে এই ভিডিঅ'টোত। এজনী মা হাতীয়ে তাইৰ পোৱালিক লগত লৈ ৰাস্তা পাৰ হৈছে। হঠাৎ কৰি হাতীজনীৰ পোৱালি এটি গাঁতত পৰি যায় আৰু
পোৱালিটো গাঁতৰ পৰা উঠিব সম্ভৱ নহ'ল। মা হাতীজনীয়ে নিজৰ সুৰ দি এনেদৰেই মাটি খান্দিবলৈ ধৰে, কিন্তু হাতীজনীয়ে তাৰ পোৱালিক উদ্ধাৰ কৰিবলৈ সম্ভৱ নহ'ল। হাতীজনীয়ে প্ৰায় 11 ঘণ্টা এনেদৰে যুঁজি অৱশেষত পোৱালিটোক উদ্ধাৰ কৰিবলৈ সক্ষম নহ'ল। কিন্তু অৱশেষত ফৰেষ্ট ডিপাৰ্টমেণ্টৰ মানুহ আহি এই হাতীৰ পোৱালিটোক উদ্ধাৰ কৰিবলৈ সক্ষম হয়। এই ভিডিঅ'টোত দেখা যায় যে এটি বান্দৰৰ পোৱালি বৈদ্যুতিক তাঁৰৰ ওপৰত কেনেদৰে উঠি পৰে, কিন্তু পোৱালিটো তললৈ নামিব পৰা নাছিল। মা বান্দৰজনীয়ে পোৱালিটোক তললৈ নুমাই আনিবৰ বাবে বহুত সময় অপেক্ষা কৰি থাকে, কিন্তু হঠাৎ কৰি মা বান্দৰজনীয়ে নিজৰ কথা নাভাবি এনেদৰে জাপ দি পোৱালিটোক থাপ মাৰি লৈ তললৈ নামি আহে। ইয়াত মা বান্দৰজনীয়ে নিজৰ বিপদ জনা স্বত্বেও নিজৰ পোৱালিক ৰক্ষা কৰিবলৈ সক্ষম হৈছে। এই ভিডিঅ'টি ৰেকৰ্ড কৰা হৈছিল ভাৰতৰ আৰিছাজ ভাদ্ৰাত। 2018 চনত ৰেকৰ্ড হোৱা এই ভিডিঅ'টোত দেখা যায় যে এটি কুকুৰ এই কিং কোব্ৰাৰ ওচৰৰ পৰা নিজৰ পোৱালিবোৰক ৰক্ষাৰ বাবে কুকুৰজনীয়ে এই সাপটোৰ লগত এনেদৰেই যুদ্ধত মচগুল। কুকুৰজনীয়ে এটা ষ্টেপৰ তলত এই 7টা পোৱালিক লৈ থাকিছিল, কিন্তু হঠাৎ কৰি এই বিষাক্ত সাপ সোমোৱাৰ পিছত কুকুৰজনীয়ে পোৱালিক ৰক্ষাৰ বাবে এনেদৰেই কাজিয়াত লাগি আছিল। স্থানীয় লোকসকলে কুকুৰটোক সহায় কৰিবৰ বাবে ৰেস্কিউ টিমক খবৰ দিয়ে আৰু লগে লগে ৰেস্কিউ টিমৰ টিম আহি সাপটোক বাহিৰলৈ ওলাই লৈ যায় যদিও কিন্তু সাপটোৱে কুকুৰটোৰ 2টা পোৱালিক খুটিয়াই মাৰি পেলায়। এই ভিডিঅ'টোত দেখা যায় যে হৰিণৰ এই দলৰ মাজত হঠাৎ কৰি এটা শিয়াল সোমাই পৰে। শিয়ালটোৱে এটি হৰিণাৰ পোৱালিক টাৰ্গেট কৰে। এনে দেখি মা হৰিণাজনীয়ে শিয়ালটোৰ ওপৰত জঁপিয়াই পৰে আৰু শিয়ালটোক ইয়াৰ পৰা খেদি পঠিয়ায়। কেৰ্কেটুৱাৰ বাহৰ পৰা এজন ব্যক্তিয়ে এটা কেৰ্কেটুৱাৰ পোৱালি ধৰি পেলায়। এই দৃশ্যটো মা কেৰ্কেটুৱাজনীয়ে দেখিবলৈ পায়। এই মা কেৰ্কেটুৱাজনীয়ে বিনীতভাৱে পোৱালিজনীক ধৰা ব্যক্তিৰ চাৰিওফালে ঘূৰিবলৈ ধৰে। অলপ সময়ৰ পাছতেই কেৰ্কেটুৱাৰ পোৱালিজনীক আনি মানুহজনে এই স্থানত এৰি দিয়ে আৰু চাওক এই মা কেৰ্কেটুৱাজনীয়ে পোৱালিটোক ইয়াৰ পৰা লৈ অন্য ঠাইলৈ গুচি যায়। কৰা হৈছিল কেনিয়াৰ মাছাইমাৰ ৰিজাৰ্ভ চেণ্টাৰত। 2014 চনত ৰেকৰ্ড হোৱা এই ভিডিঅ'টোত দেখা যায় যে মা জিৰাফজনীয়ে তাইৰ পোৱালিৰ সৈতে ঘূৰি আছে। 5টা সিংহই সিহঁতৰ পাছে পাছে যাবলৈ ধৰে, কিন্তু মা জিৰাফজনীয়ে বুজিব পাৰিছিল যে এই সিংহবিলাকে তাইৰ পোৱালিক চিকাৰ কৰিবলৈ বিচাৰিছে। সেই ভাবি সিংহবোৰৰ ওপৰত জিৰাফজনীয়ে এনেদৰেই জঁপিয়াই পৰে আৰু পোৱালিজনীক ৰক্ষা কৰিবলৈ সক্ষম হয়। তেনেহ'লে বন্ধুসকল আজিলৈ ইমানেই। আকৌ লগ পাম এনেধৰণৰ ৰহস্যময়, আনকমন আৰু ইণ্টাৰেষ্টিং ভিডিঅ'ৰ সৈতে। ধন্যবাদ।